আজি আমাৰ 7 জনগোষ্ঠীৰ মিটিং হৈ আছে আৰু তাৰ তৰফৰ পৰা আমাৰ বীৰ শ্বহীদ দ্ৰোণকান্তক আজি সন্ধিয়া হ'লেও এগছি বন্তি জ্বলাই সন্তুষ্টি আৰু দেশবাসীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰা হৈছে। গতিকে মন মিলি ডাঙত আহিছে, আপোনালোকে চাই ল'ব। বাইদেউ প্ৰাৰ্থনা এটা গাওঁ চবেই। নিজে খুলি ল খুলি ল এনেকৈ থাকিব এনেকৈ থাকিব। বঢ়িয়া বাইদেউ বহু কোনটো আৰম্ভ কৰিম? প্ৰাৰ্থনা হয়, মনৰ ভাৱনাহে লাগে সকলোকে, ভাল ভাৱনা এটা হ'ব লাগে। ব্ৰহ্মাটোৱে ভাল হ'ব গো জীৱ জগত ৰাম 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 মায়া জামাজে আছয় ঘুমতি যায় তুমি হে চৈতন্য রাম রাম আমি চেতন নিয়োগ নাথ জগাই আমি চেতন আমি মনত ভাবিলেই হ'ল আৰু ন। আমাৰ বীৰ শ্বহীদৰ ওচৰত আহি চেলুট মাৰিব শুভেচ্ছা দিছোঁ। বীৰ শ্বহীদ নিশ্চয় শহীদ দ্ৰোণকান্ত অমৰ হওক, শহীদ দ্ৰোণকান্ত অমৰ হওক, শহীদ দ্ৰোণকান্ত অমৰ হওক, অমৰ জোৱান অমৰ হওক। অমৰ হওক দীৰ্ঘজীৱী দীৰ্ঘজীৱীটো নহয়, হ'ব দিয়ক কোৱাই বুলি। হেল্ল' হেৰি পদক মিলি যায় আমাৰ বীৰ শ্বহীদ দ্ৰোণকান্তৰ বিষয়ে অকণমান সকলোলৈ এটা মনোভাৱনা এটা ৰাখক, তাৰ বিষয়ে কি দুফাকিমান কওক। আজি আমি 7 জনগোষ্ঠী শ্বহীদ বুলি ক'লে দেশৰ বাবে জাতিৰ বাবে শ্বহীদসকলক আমি বুজি পাওঁ। তেখেতলোকৰ দ্ৰোণকান্তৰ দৰে বহুত শ্বহীদ আমাৰ দেশত অসমৰ বুকুত নাইকিয়া হৈ গৈছে। তেওঁলোকলৈ আমাৰ সহস্ৰ প্ৰণাম। তেওঁলোকে আমাক সাহস শক্তি দিব বুলি আশা কৰিছোঁ। দ্ৰোণকান্ত দলেৰ দৰে এজন শ্বহীদক আমি কাষতে পাই বহুত মানে সাহস অনুভৱ কৰিছোঁ। জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চই অনাগত দিনত তেখেতৰ দৰে আমিও যাতে শ্বহীদ হ'ব পাৰোঁ বা শ্বহীদৰ আত্মাত আমি গৈ যাতে দেশক বচাব পাৰোঁ, জাতিক বচাব পাৰোঁ, তাৰে কামনা কৰিছোঁ আমাৰ জনগোষ্ঠী ঐক্য মঞ্চৰ যোগেদি। আৰু আমাৰ লক্ষ্য উদ্দেশ্যটো আপোনালোকে জানে, সাংস্কৃতিকভাৱে গোটেই জাতিটোক একতা কৰাৰ আমি চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি আজি প্ৰথম দিনৰ পৰা আৰু 2 দিন আছে, যাতে দ্ৰোণকান্তৰ দৰে হতশ্বহীদে আমাক নেদেখা দেশৰ পৰা আমাক আশীৰ্বাদ তথা শক্তি দিব বুলি আশা কৰি মোৰ এই শ্বহীদৰ ওচৰত চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। থেংক ইউ। Again. Jai Hind. Jai Hind.